হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি যাব ওলাইছোঁ টংলাত আৰু আজি বতৰটো খুবেই বেছি বেয়া যোৱাকালি ৰাতিৰ পৰা বৰষুণ দি আছিলে সেইকাৰণে বতৰটো অকণমান সেমেকা হৈ আছে আৰু এইফালে মই বাছত উঠি ল'লোঁ গাটো যিহেতু ইমান এটা ভাল নহয় কিন্তু নাহিলেও উপায় নাই মই আগৰটো ভিডিঅ' দেখাইছিলোঁ যে এযোৰ ৰঙা কাপোৰ মই ডিজাইন দি বনাইছিলোঁ অৰ্ডাৰ আছিলে আৰু এইফালে মই বাক দিবৰ কাৰণে আহিছিলোঁ আৰু তেখেতে কৈছে যে কাপোৰযোৰ বহুত বেছিয়ে ভাল লাগিছে আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বা মেছেজ কৰিব পাৰে আকৌ মই কাপোৰযোৰ দি আহিলোঁ টাউনত মানে দোকান এখনত আহিলোঁ যিহেতু আৰু দুযোৰ কাপোৰ অৰ্ডাৰ আছিলে আৰু সেই কাপোৰ দুযোৰ ল'বৰ কাৰণে এয়া মই দোকানত আহিলোঁ আহি এইফালে গোটেইখিনি বজাৰ লৈ ল'লোঁ যিহেতু বহুত কিবা কিবি ল'বলগীয়া আছিলে তাৰ পাছত এয়া বজাৰখিনি লৈ মই ঘৰমুৱা হ'লোঁ বতৰটো ইমান এটা ভাল নহয় আৰু ঘৰমুৱা হওঁতে মোৰ খাবলৈ মন গ'ল আলুৰ চাট আৰু খুৰাক ক'লোঁ যে খুৰাই ধুনীয়াকৈ মোক আলুৰ চাটটো বনাই দিলে আৰু কোনে কোনে আলুৰ চাট খাই ভাল পায় ক'বচোন বাৰু আৰু বহুত বেছি জলকীয়া হৈছিলে কিন্তু মোৰ একদম মানে কি কৰোঁ কি নকৰোঁ হৈছিল কিন্তু খাবলৈ এৰা নাই দেই তাৰপিছত খাই মেলি এয়া ঘৰলৈ বুলি আহিছোঁ আজিলৈ ইমানেই বাই বাই।